Hello friends, what's up? Welcome to my channel Mahajan Deuta. আৰু আজি উৰুকা দিন আৰু আজি আমি গৈ আছোঁ এই ৰাতি উৰুকাৰ ভোজ খাব। এইফালে আমাৰ গোসাঁইঘৰ মন্দিৰটো এইফালে আৰু এইফালে ভেলাঘৰ বনাইছে। এইটো ডাঙৰ, এইটো সৰু, দুটা ভেলাঘৰ। আমি কেইজনমান আমাৰ গাঁৱৰে বন্ধু মিলি উৰুকাৰ ভোজ খাবলৈ গৈ আছোঁ। ইফালে ৰান্ধনীয়ে ব্ৰইলাৰ বনাই আছে। অলপমান ভিডিঅ' এটা কৰি দিওঁ ৰ। আৰু ইফালে গাহৰি পুৰি আছে। আপোনাৰ সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আজি আমাৰ ঘৰতে আমাৰ পৰিয়ালকেইটাই মিলি ভেলাঘৰ এটি বনাইছিলোঁ। এইটোকে অলপ জ্বলাই দিওঁ, তাৰপিছত ৰাইজৰ তাত গৈ আছোঁ। আৰু ইয়াৰ পিছত মই আগতে দিব ল'লোঁ হয়, মই আগতে দিছোঁ। অলপমান হৰি বল। ৰ'দতে কাষতে থাকিব আমি চাৰিওটাই অলপমান ফুৰিব আহিম বুলি আহিছিলোঁ। এনেই অলপমান ওলাই আহিছিলোঁ, ঘৰত আহোঁতেই KFC পাই গ'লোঁ। ভাবিলোঁ আহিছোঁ এতিয়া ইয়াতে এবাৰ সোমাই যাওঁ। আৰু একেবাৰে গুৱাহাটী আহিছোঁ, এতিয়া একেবাৰে পাৰ্কখনো চাই যাওঁ। এইখন আমাৰ নতুনকৈ বনোৱা পাৰ্কখন। আৰু আহিম আৰু দুদিন পিছত, কিন্তু আজি আৰু আহোঁতে আৰু বোলো একবাৰ চাপিয়ে যাওঁ ব'ল, কেনেকুৱা হৈছে এই পাৰ্কখন একবাৰ চায়ো যাওঁ নতুনকৈ। আজি বন্ধৰ কাৰণে বহুত মানুহৰ ভিৰ হৈ গৈছে আৰু ইয়াৰ সঁচাকৈ দৃশ্য অতি মনোমোহা। শেষত আমি যাওঁতে ইয়াতে এটা দচা খাই গ'লোঁ ৰাস্তাৰ কাষতে দেখা পোৱাৰ কাৰণে। চ' দিয়ক।